হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই টেকনিকেল চেনেল টেকনিকেল খৰ্গে। আজি আপোনাৰ কাৰণে লৈ আহিছোঁ এটা বহুত জানিবলগীয়া কথা। বহুতে জানে আৰু কিছুমানে নাজানে, গতিকে নাজানাসকলৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হয়। কিয়নো আমি যেতিয়া কোনো এটা ভিডিঅ'ত গৈ কাৰোবাৰ ভিডিঅ'ত গৈ কমেণ্টছ কৰোঁ যে মই আপোনাক ছাবস্ক্ৰাইব কৰিলোঁ, মোৰটো কৰি দিব, এই যে লিখিলে ছাবস্ক্ৰাইব শব্দটো, এই শব্দটোৱে জেঙা লাগে অলৰেডি। ইউটিউবে এই কিছুমান শব্দ আছে যিবোৰ শব্দ ছাপোৰ্ট নকৰে। তেওঁলোকে ভাবে যে এই চেনেলৰ বেলেগ চেনেলৰ তলত গৈ প্ৰমোশ্যন কৰিব লাগছে। গতিকে এই ধৰণৰ কমেণ্টবোৰ কৰিলে কি হ'ব, কি নহ'ব, কেনেকুৱা কমেণ্ট কৰিব লাগে, কেনেকুৱা কমেণ্ট কৰিব নালাগে, এই সম্পূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব। গতিকে ভিডিঅ'টো চাই থাকক। আমি আৰম্ভ কৰোঁ আহক। প্ৰথমতে আহোঁ মোৰ চেনেলটোৰ প্ৰব্লেম কি হৈছে। আগতে চেনেলটোত ভিডিঅ' এটা আপলোড কৰিলে 1200, 1300, 1500 মানুহলৈকে চেনেলটো ৰিকমেণ্ড কৰে, মানে পিপল ৰিচ, ইমান মানুহলৈকে পঠায়। এতিয়া মই চাই আছোঁ চেক কৰি, ৰিকমেণ্ড নকৰে। 100, 200, 150 এনেকুৱা মানুহলৈকে ভিডিঅ'বোৰ ৰিকমেণ্ড কৰে। গতিকে এই প্ৰব্লেমটো মই গম পাইছোঁ মোৰ কমেণ্টৰ কাৰণে হৈছে। কমেণ্টবিলাক স্পেম হৈছিলে, বহুত কমেণ্ট, 64 স্পেম কমেণ্টছ মোৰ আছিলে, সেইবোৰ মই ৰিমুভ কৰিছোঁ। আৰু এই কাৰণে মই আপোনালোকক সজাগ মানে কথাটো জনোৱাৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো চাওক, মই দেখাই আছোঁ স্পেম কেনেকৈ আহে, স্পেম কেনেকৈ গুচাব আপুনি, আৰু কেনেকুৱা ধৰণে কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত আপুনি এটা কথা কওঁ যে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰাৰ কাৰণে এটা সুবিধা দিছোঁ। ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, তলত লিখি দিব ভেৰি গুড বা নাইচ ভিডিঅ'। তেতিয়া মই গম পাই যাম মোক ছাবস্ক্ৰাইব কৰিছে, তো মই অট'মেটিক কৰিমেই আৰু। গতিকে বেলেগ আৰু প্লিজ ছাবস্ক্ৰাইব এইবিলাক লিখিব দৰকাৰ নাই। গতিকে আপোনালোকেও তেনেকুৱা কৰিব পাৰে, চবেই কৰিব। ছাবস্ক্ৰাইব কৰি বেল বুটন দবাব, ন'টিফিকেশ্যন যাব, মেইল যাব, তেখেতে আপোনাক ছাবস্ক্ৰাইব কৰিব বেক। থেংক ইউ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহোঁ আপুনি কেনেকুৱা কমেণ্ট কৰিব নালাগে। যেনেকৈ ছাব ফৰ ছাব, মই আপোনাক ছাব কৰিলোঁ, মোকো কৰক। হেল্প মি, জইন মাই চেনেল, আপোনাৰ চেনেলটোৰ নামৰ লগত হেছটেগ দিলে বা আপুনি আপোনাৰ চেনেলৰ লিংক শ্বেয়াৰ কৰিলে, এইবোৰ মুঠেই নক'ব, কেতিয়াও নকৰিব। মই এইটো কৰিছিলোঁ, তাৰ কাৰণে মই আজি বহুত দুখিত আপোনালোকক জনাব পাই যে চেনেলটো বহুত প্ৰব্লেম হৈ আছে। গতিকে এইখিনি কথা মই আপোনালোকক জনোৱাৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। এনেকুৱা কমেণ্টবোৰ কৰিলে কি হয় আমি চাওঁ আহক। কমেণ্ট কৰিলে কি হ'ব, আপুনি ষ্টুডিঅ' এপটো খুলি ল'ব আৰু কমেণ্ট ছেকশ্যনত ভিউ মৰত যাব। যোৱাৰ পিছত আপুনি ইয়াতে এটা অপশ্যন দেখা পাব, এইটো পাব্লিছড, হেল্ড ফৰ ৰিভিউ, লাইকলি টু বি স্পেম। ইয়াতে যিবিলাক কমেণ্ট কৰিছে মানুহে সেইবোৰ ডাইৰেক্ট পাব্লিছ হোৱা কমেণ্টবোৰ ইয়াতে আহে। এইবিলাক পাব্লিছ হোৱা কমেণ্ট। তাৰপিছত অপশ্যনটো হেল্প ফৰ ৰিভিউ। হেল্প ফৰ ৰিভিউত এতিয়া ন' কমেণ্টছ আছে, তেনেকুৱা কোনো কমেণ্ট নাই যিটো মই ৰিভিউ কৰি সেইটো একচেপ্ট কৰিম। তাৰপিছত তলৰটো আছে লাইকলি টু বি স্পেম, ইয়াতে ক্লিক কৰি চাওক। এইটো এটা কমেণ্ট দেখাইছে, চাওক এইটো কমেণ্ট, মজা ছাবস্ক্ৰাইব কৰিলোঁ মই, মোকো কৰিব। এই যে ছাবস্ক্ৰাইব শব্দটো ইয়াতে উল্লেখ কৰিছে, ছাবস্ক্ৰাইব শব্দটো উল্লেখ কৰাৰ কাৰণে এই কমেণ্টটো কি হৈ গৈছে, স্পেম কমেণ্টত পৰি গৈছে। এনেকুৱাকৈ যদি কমেণ্টবোৰ আপোনাৰ স্পেমত গুচি যায়, তেতিয়া আপুনি কি কৰিব? আপুনি ইয়াতে 4টা অপশ্যন দেখা পাব। এই এটা অপশ্যন, এই এটা অপশ্যন, এইটো এটা অপশ্যন আৰু এইটো এটা অপশ্যন, এই 4টা অপশ্যন। ইয়াৰে প্ৰথম অপশ্যনটো হৈছে একচেপ্ট। আপুনি কমেণ্টটো একচেপ্ট কৰিব নে কি কৰিব, সেইটো একচেপ্টৰ। দ্বিতীয়টো হৈছে ডিলিট, আপুনি ডিলিট কৰিব নেকি। তৃতীয় অপশ্যনটো হৈছে, ক্লিক কৰি চাওঁ, তৃতীয় অপশ্যনত আছে ৰিপৰ্ট স্পেম, ৰিপৰ্ট দিছ কমেণ্ট এজ স্পেম এণ্ড ৰিমুভ ইট। এইটো কৰিলে আপোনাৰ কি হ'ব, কমেণ্টটো ৰিপৰ্ট হৈ যাব যে এইটো অলপ বেলেগ ধৰণৰ কমেণ্ট, ইউটিউবে যিটো ছাপোৰ্ট নকৰে, গতিকে সেইটো ৰিপৰ্ট হ'ব আৰু স্পেমত গুচি যাব। তাৰপিছত এইটো অপশ্যন আমি চাওঁ, এইটো অপশ্যনত কি আছে।
ইয়াতে ক্লিক কৰিব। হাইড ইউজাৰ, হাইড দিছ কমেণ্ট এণ্ড ফিউচাৰ কমেণ্টছ ফ্ৰম দিছ ইউজাৰ। এইটো কৰিলে কি হ'ব, কমেণ্টটো হাইড হৈ যাব আৰু ভৱিষ্যতে যদি সেই ইউজাৰজনে আপোনাক কমেণ্ট কৰে তেতিয়াহ'লে সেই কমেণ্টটো আপোনাৰ তাত শ্ব' নকৰিব, হাইড হৈ থাকিব। গতিকে আমি যাতে কোনো বিপদত নপৰে তাৰ কাৰণে আপুনি কি কৰিব, কমেণ্টবোৰ যিখিনি একচেপ্ট কৰিব পাৰে সেইখিনি একচেপ্ট কৰিব আৰু যিখিনি ৰিমুভ কৰিব লাগে ডিলিট কৰি দিব। যিহেতু এনেকুৱা কমেণ্ট আহিলে দুই পক্ষৰে অসুবিধা হয়, গতিকে আপুনি কি কৰিব, এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে হ'ব এতিয়া আপুনি চাব পাৰে ওপৰত গৈ ইয়াতে যে কমেণ্টটো আছে নেকি, ক্লিক কৰি দিব। লাইকলিষ্ট টু বি স্পেম, ইয়াতে কমেণ্ট নাই। এতিয়া আমি ওপৰত পাব্লিছ কমেণ্টত মাৰি দিম, গতিকে পাব্লিছ কমেণ্টবিলাক এনেকৈ আহি যাব। এইখিনিতে আৰু এটা কথা জনাওঁ যে আপোনালোকৰ কমেণ্টবোৰ স্পেমত গুচি যায়, সেইবোৰ চেক কৰাটো মই দেখালোঁ। এতিয়া এটা ভিডিঅ'ত আপুনি এবাৰ কমেণ্ট কৰিলে ভেৰি গুড, ভেৰি নাইচ, আকৌ এগেইন যদি তাত দুটা তিনিটা কমেণ্ট কৰে তেতিয়া সেইটো কাম নকৰিব। এটাই কমেণ্ট কৰিব, আপুনি এটাই কমেণ্ট কৰিব। দুটা তিনিটা কমেণ্ট যদি কৰে তেতিয়াহ'লে সেইটো স্পেমত গুচি যাব। মানে মোৰ দেন ওৱান কমেণ্ট সেইটো স্পেমত গুচি যাব। এটাতকৈ বেছি কমেণ্ট কৰিলে ইউটিউবে ভাবে যে সিহঁতে প্ৰমোট কৰি আছে, গতিকে এইটো কাম নকৰিব।